ৰাখিছ খবৰ। অসমীয়া জাতি আজি কোন দিশে, অসমীয়া জাতি বাৰু কোন দিশে। লুইতখন ভৰিলে বিষ মেটেকাৰে, পাৰত ভৰিলে যাব। পশ্চিমৰ বতাহজাক শুবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ। বেগেত কাপোৰেই আতে, পাত পাতি কৰি বিষ পানী তৰি, আজি কাপোৰ বৈনো কোনে। আৰু কি কৰিছো আমি? অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ, মাতৃভাষা নুফুটে মুখ, ইংৰাজীও নুফুটে মুখ। পাপা মামী বুলি মাতিলেহে ভাল পাওঁ, আই পিতা